নাম্বাৰ 7লৈ আহিছোঁ। দিয়া আছে তলৰ বিয়োগফলবোৰ ৰোমান সংখ্যাংকনত প্ৰকাশ কৰা। মাইনাছ কৰিব লাগে, এইটোৰ পৰা এইটো মাইনাছ কৰি কিনে আমাক ৰোমানত লিখিব লাগে। ৰোমানত দিয়া আছে, ৰোমানতে লিখিব লাগে। কিন্তু তাৰ পৰা আমি হিন্দু আৰবীত কনভাৰ্ট কৰি মাইনাছ কৰিম। ইয়াতে দিয়া আছে ৰোমানত ৰোমানৰ পৰা হিন্দু আৰবীয় পদ্ধতি কনভাৰ্ট কৰিছে। হিন্দু আৰবীত কনভাৰ্ট কৰাৰ পিছত মাইনাছ কৰি তাৰপিছত এইটো কনভাৰ্ট কৰিছে ৰোমানত। ঠিক এনেদৰে আমি কৰিম। যিটো চোৱা প্ৰথমটো আছিলে 30 10 10 10 কিমান 30 আৰু এইটো 1ৰ পিছত 10 তাৰমানে 9 হৈ যাব। 10 - 1 9 কিমান হ'ব 39 মাইনাছ 10 আৰু 1 আৰু 10 1 10 মানে দুটা মিলি এটা হ'ব 9 এইটো হ'ব 10 19 39ৰ পৰা 19 20 হ'ল একেবাৰে সহজ। আৰু এতিয়া 20ক আমি কিহত কনভাৰ্ট কৰিম ৰোমানত 20 কেনেকুৱা হ'ব এইটো হ'ব আনচাৰ। এতিয়া চোৱা এল মানে 50 তাৰপিছত 10 60 মই এনেকৈ কৰিছোঁ 50 তাৰপিছত 10 তাৰপিছত কিমান আছে 5 6 7 8 ব্ৰেকেটত দিছোঁ। এইটো ব্ৰেকেটত লিখিম 10 তাৰপিছত 50 তাৰমানে 50 - 10 50 - 10 আৰু প্লাছ তাৰপিছত কি হ'ব 4। তোমালোকৰ এইটো লাইন নিলিখিও হ'ব, ডাইৰেক্ট লিখিব পাৰা 50 10 60 তাৰপিছত 8 68 মাইনাছ 50 - 10 40 আৰু 4 44 68ৰ পৰা 44 মাইনাছ কৰিলে 24। নাম্বাৰ 3 100 100 200 তাৰপিছত 50 250। তোমালোকৰ যদি একেবাৰে কৰাত অসুবিধা হয় তোমালোকে লিখি ল'বা 100 + 100 + 50 + 10 + 10। মই ডাইৰেক্টে কৰিছোঁ 100 100 200 50 250 তাৰপিছত 20 270 270 মাইনাছ এইটো দিয়া আছে 100 তাৰপিছত 50 কিমান হ'ব 150 আৰু 20 170 আৰু 9 179। সৰি আগৰটো এইটো হ'ব ৰোমানত 24 270ৰ পৰা 179 মাইনাছ কৰিলে হ'ব 91। 91ক ৰোমানত লিখিলে 90 লিখিব লাগিব তাৰপিছত 1 লিখিব, ডাইৰেক্ট 91টো লিখিব নোৱাৰি। 90 কিমান হ'ব 91 মানে কি 90 + 1 90 আমি কেনেকৈ লিখোঁ চি আগত মানে 100ৰ পৰা 10 মাইনাছ কৰি দিওঁ 90 হৈ গ'ল আৰু 1 91। নাম্বাৰ 4লৈ আহিছোঁ চোৱা 100 তাৰপিছত 500 মানে 500ৰ পৰা 100 মাইনাছ এই দুটা কিন্তু একেলগত হ'ব। সৰু ডাঙৰ ডাঙৰ সৰু নহয়, সৰু তাৰপিছত ডাঙৰ আহিলে এই ডাঙৰটোৰ পৰা সৰুটো মানে সৰুৰ পিছত যিটো থাকিব সেই দুটা লগ লাগি এটা হ'ব। সৰুৰ পিছত দি আছে দুটা লাগি এক হ'ব। কেনেকৈ হ'ব ডাঙৰটোৰ পৰা সৰুটো মাইনাছ, যিহেতু সৰু আগত নাথাকে সৰু আগত থাকিলে আমি মাইনাছ কৰোঁ, পিছত থাকিলে প্লাছ কৰিম। মাইনাছ কৰিলে হ'ব ডিৰ পৰা চি 400 আৰু কিমান আছে 50 ডাঙৰ তাৰপিছত 10 প্লাছ কৰিম 50 + 10 60 460 মাইনাছ এইটো চাই তোমালোকে ভয় নাখাবা 100 200 300 ঠিক আছে এইকেইটাকে হ'ল 300 এইটো হ'ল 50 এইটো হ'ল 30 আৰু এইটো হ'ল 8। তোমালোকে এনেকৈ ক'ব পাৰা যে 100 + 100 + 100 + 50 + 10 + 10 + 10 + 5 + 1 + 1 + 1 ইমান ডাঙৰকৈ লাভ নাই। মই একেবাৰে কৰিছোঁ 300 550 তাৰপিছত 30 তাৰপিছত 8 কিমান হ'ব 350 আৰু 30 হ'ব 80 80 আৰু 8 88 আৰু 300 388 460ৰ পৰা 388 হ'ব 72 আমি ৰোমানত লিখিব লাগে 50 লিখিম আগত মানে 50 আৰু 10 10 70 হৈ গ'ল 50 60 70 তাৰপিছত 2 5 নম্বৰলৈ আহিছোঁ লাষ্ট এমৰ কি আছিলে মান এমৰ আছিলে 1000 আৰু এইটো 100 কেইটা আছে তিনিটা তাৰমানে 300 এইটো হ'ল 1300
মাইনাছ ডি 500 100 ডাঙৰ তাৰপিছত সৰু সৰু প্লাছ কৰি যাম 500 এই দুটা মিলি 200 আৰু 1 আৰু এইটো কি 10 এই ডাঙৰৰ আগত সৰু আছে মই বাৰে বাৰে কৈ থাকোঁ এইখিনি তোমালোকে গৰ্বৰ নকৰিবা ডাঙৰৰ আগত থাকিলে তোমালোকে বিয়োগ কৰিব লাগিব মানে দুটা মিলি এটা হ'ব দুটা মিলি কি হ'ব 9 10 পৰা 1 minus 9 500 200 700 709 1300 পৰা 709 মাইনাছ কৰিব লাগে কিমান হ'ব 591 মাইনাছ কৰিলে 591 591ক ৰোমানত লিখিব লাগিব 500 কেনেকৈ লিখিম 500ৰ কি আছিলে ডাইৰেক্ট আছে 500ৰ আছে ডি এতিয়া 90 কেনেকৈ লিখিম এক্স আৰু চিৰ আগত 10 মানে মাইনাছ 100ৰ পৰা 10 মাইনাছ 90 হৈ গ'ল এইখিনি হৈ গ'ল 590 আৰু 1